বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজিৰ প্ৰেম কাহিনীটো শ্বেয়াৰ কৰিছে আমাৰ চেনেলৰ এজন অনুৰাগীয়ে। তেওঁ প্ৰেম কাহিনীটোৰ নাম দিব খুজিছে তোমাৰ প্ৰেমৰ নাটকত ধ্বংস হ'ল মোৰ সঁচা ভালপোৱা। আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ গতি কৰোঁ। এদিন ফেচবুকত এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছিল জ্যোতিষ্ণা নামেৰে। একচেপ্ট কৰিলোঁ। তাৰপিছত এদিন ফেচবুক মেছেঞ্জাৰত হঠাৎ এটা মেছেজ আহিছিল আৰু মই চাইছিলোঁ। হাই। হেল্ল'। কি কৰিছা? নাই, এনেই। আচ্ছা। আৰু তুমি? ময়ো এনেই। তুমি পেজটোৰ এডমিন ন? কিন্তু তুমি কেনেকৈ জানিলা? ভাল লগা মানুহবোৰৰ সকলো কথা জানিব পাৰি আকৌ। আচ্ছা। অ'কে, বাই। বাই। ঐ, কি খবৰ? ভালেই। তোমাৰ? মোৰ ভালেই। আচ্ছা, তোমাৰ হোৱাটছআপ নাম্বাৰটো দিবা নেকি? আৰে লৈ লোৱা আকৌ। 9678478424। তাৰপিছত হোৱাটছএপত তাইৰ লগত চিনাকি হ'লোঁ। তাইৰ ঘৰ যোৰহাটত। যোৱাবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল আৰু কিবা এগ্ৰিকালচাৰেল কোৰ্চ কৰি আছিল। এদিন তাইৰ ধুনীয়া হোৱাটছএপ ষ্টেটাছ এটা দেখি মই তাইৰ ডিপিখন চেক কৰিলোঁ আৰু মেছেজ এটা দিলোঁ। ঐ, ডিপিখন ধুনীয়া লাগিছে। থেংকছ। সেইদিনা তাইক কিবা এটা ভাল লাগিছিল। সেইটো মোৰ মাজুলীৰ বন্ধু বৰাক কৈছিলোঁ। তাইৰ লগত চিনাকি ভাল আছিল। সি মোক তাইক প্ৰপ'জ কৰিব কৈছিল। মই কেইদিনমানৰ পিছত তাইক মেছেজ কৰিছিলোঁ। ঐ, কি খবৰ? ভালেই। তোমাৰ? ভালেই আৰু। কথা এটা আছিল। কোৱাচোন। গাৰ্লফ্ৰেণ্ড এজনী প্ৰয়োজন আছিল, হ'বা নেকি? তাই চাগে মোক বৰ আজব বুলি ভাবিলে। মোৰ বন্ধু বৰাই তাইৰ লগত কথা পাতি মোক সহায় কৰি দিলে আৰু অৱশেষত তাই মোক য়েছ দিলে। ঐ, শুনাচোন। কোৱা। মোৰ বাবে ঘৰত ল'ৰা চাইছে অ'। তাতে কি হ'ল? তুমি এতিয়াই বিয়া নহওঁ বুলি কৈ দিয়া। হ'ব দিয়া। লাভ ইউ গুডু। লাভ ইউ ধুন। এনেকৈ আন প্ৰেমিক প্ৰেমিকাৰ দৰে সৰু সৰু কাজিয়াৰ মাজেৰে আমাৰ সম্পৰ্কই 9 মাহ সময় অতিক্ৰম কৰিলে। তাৰপিছতে এদিন তাইৰ ফোনটো হেৰাই গৈছিল। তেতিয়াৰে পৰা আমাৰ কথা বাৰ্তাবোৰ অলপ কমি গৈছিল। তাই মাকৰ ফোনৰ পৰা মাজে মাজে কথা পাতিছিল। কেইদিনমানৰ পিছত সেয়াও নাইকিয়া হৈছিল। মই কল কৰিলে ৰিচিভো নকৰা হ'ল। কল বেকো নাইকিয়া হ'ল। উপায় নাপায় মোৰ বন্ধু সন্দিকৈ, যাক তাই দাদা পাতিছিল, তাৰ পৰা মাকৰ ফোনত কল কৰিলোঁ। হেল্ল'। কোন? মই জ্যোতিষ্ণাৰ ফ্ৰেণ্ড হয়। কোন জ্যোতিষ্ণা? কি? জীবনে প্রতি খোঁজে খোঁজে ভাঙে বুকু, সপোনে প্রতি পাহে পাহে আনে অশ্রু, বিচাৰি আনিব খুজিলে নোপোৱা শান্তি ৰমিয়া মোৰ। কলটো কাটি দিলোঁ। বুজি পোৱা নাছিলোঁ কি হৈ আছে মোৰ লগত। সদায় কথা পতা ফোনটোত জ্যোতিষ্ণাক চিনি নাপাওঁ ক'লে। পিছদিনা ৰাতিপুৱা মোৰ লগৰ এজনীৰ হতুৱাই তাইক কল কৰাত তাই ৰিচিভ কৰিলে আৰু তাই মোক তাইৰ লগত কথা পতাই দিলে। ঐ, ক'ত আছা ঐ ইমান দিন? খবৰ এটা নাই যে তোমাৰ? মই ডাঙৰ বাহঁতৰ ঘৰত আছোঁ। বায়ে ফোনটো চুলে গালি দিয়ে। আৰু কিমান দিন এনেকৈ থাকিব লাগিব কোৱা? মাত্ৰ এদিন সময় দিয়া মোক। মই কাইলৈ ঘৰত গৈ আকৌ আগৰ দৰে মেছেজ কৰিম। ঠিক আছে, মই কিন্তু বাট চাই ৰুম। সেইদিনা পিছবেলা তাইৰ বায়েকৰ ফোনৰ পৰা এটা কল আহিল। হেল্ল'। হয়, কওকচোন। কথা এটা আছিলে। মানে আমাৰ গুডুৰ বিয়া ঠিক হৈছে। তোমাক ল'ৰা এজনে কল কৰিব পাৰে। তুমি ফ্ৰেণ্ড হয় বুলি ক'বা। কি? তাইক ফোনটো দিয়কচোন। হয় গুড্ডু,
এইবোৰ কি শুনিছোঁ? ঠিকেই শুনিছা। কিয় এবাৰো নকলা মোক? মই ইমান ইগন'ৰ কৰি আছিলোঁ দেখোন। বুজিব লাগে। কি? অহ, মই তোমাৰ প্ৰেমত অন্ধ আছিলোঁ ভাবি তুমি মোক ইগন'ৰ কৰাৰ কাৰণ তোমাৰ ঘৰুৱা সমস্যা বুলি ভাবি আছিলোঁ। মইতো তোমাক সঁচাকৈ ভাল পাইছিলোঁ ন। মোৰ কোনো উপায় নাই। ঘৰত বাহঁতে চাই দিছে যেতিয়া মইতো না ক'ব নোৱাৰো ন। তাৰপিছত তাইৰ ভায়েকক ক'লো, আপুনিতো আমাৰ ভাল পোৱাৰ কথা জানিছিল, মোৰ লগততো কথাও পাতিছিল, এনেকুৱা কিয় কৰিলে মানে? সকলো নিমাত হৈ ফোনটো কাটি দিলে। সেই সময়ত কি কৰোঁ কি নকৰোঁ একো বুজি পোৱা নাছিলোঁ। লগৰ বন্ধুবোৰে কল কৰি বুজাইছিল, তোৰ মাৰ অপাৰেশ্যন হ'ব লগা আছে, সেইবোৰ বাদ দে না ভাই, মাৰ কথা ভাব, অমুক তমুক ইত্যাদি। ময়ো উপায় নাপাই সকলো বাদ দিছিলোঁ। তাৰ দুদিন পিছত সেইদিনা মাঘৰ বিহু উৰুকা আছিল। তাই মোক কল কৰিছিল, খবৰ লৈছিল আৰু মই কাটি দিছিলোঁ। আকৌ ৰাতি 2টা বজাত তাইলৈ কল এটা লগালোঁ, সকলো সুধিলোঁ, লগতে সুধিলোঁ, এতিয়া তাক তুমি ক'ব নোৱাৰা নেকি? তাই তেতিয়া ক'লে, তুমি কালি কল এটা কৰি সেই ল'ৰাজনক ভালকৈ কোৱা সকলো কথা। মই ঘৰত ক'ব নোৱাৰো, তাৰ আগতো ক'ব নোৱাৰো। মই তোমাকে ভাল পাওঁ, নহ'লেও তোমাক মই 3 বছৰ সময় উলিয়াই দিম, তুমি কিবা এটা কৰি লোৱা। সি বিয়া পতাৰ আগতেই আমি পলাই যাম। তাইৰ লগত সেইদিনা 2 ঘণ্টা কথা পাতিলোঁ। সকলো পাহৰি নতুন আশা এটালৈ কলটো কাটি দিলোঁ। পিছদিনা হেল্ল', হয়, কোনে ক'লে? হেল্ল' দাদা, মই জ্যোতিষ্ণাৰ বয়ফ্ৰেণ্ডে ক'লোঁ। চাওক দাদা, আমাৰ সম্পৰ্কই আজি 9 মাহ সময় অতিক্ৰম কৰিলে। আপুনি আমাৰ মাজত এনেকৈ সোমাব নালাগিছিল। তাইতো এই সম্পৰ্কক লৈ সন্মত নহয়। তুমি হয়তো নাজানা, আমাৰ সম্পৰ্ক আজি 5 মাহ হ'ল। তাইৰ লগত হোৱাটছএপত চিনাকি। অৱশ্যে তাইৰ বায়েকক মই চিনি নাপাইছিলোঁ, কিন্তু সেইদিনা তাই মাতি চিনাকি কৰাই দিছে। কি? ৰ'বা, মই তাইৰ লগত কথা পতাই দিছোঁ। কনফাৰেন্সত 10 মিনিটমান লাইনত ৰখাই হোল্ড আউট কৰি জ্যোতিষ্ণাই মোক ক'লে, আমাৰ সম্পৰ্কটো আৰু আগবঢ়াব নোৱাৰিম বুলি। মই একো বুজি নাপালোঁ। সকলো যেন এটা বৃহৎ প্ৰশ্নবোধক হৈ মোৰ সন্মুখত থাকি গ'ল। বহুত দুখ লাগিল সেইদিনা। লগৰ বন্ধু কেইজনমান আছিল, সিহঁতে মোক বহুত বুজালে কিবা কিবি। এতিয়া কথাটো হ'ল, কোন সঁচা কোন মিছা? কিয় এনেকুৱা কৰিলে তাই মোক? এবাৰ সকলো কোৱা হ'লেও হয়তো সকলো মই বুজিলোহেঁতেন। এতিয়া তাই যাৰ লগত সম্পৰ্ক ৰাখিছে তেওঁ হেনো চৰকাৰী চাকৰি কৰে। এতিয়াও তাইৰ ষ্টেটাছত ফটোবোৰ দেখিলে হৃদয়খন কঁপি উঠে। বহুত মন যায় কথা পাতিবলৈ। তাই এতিয়া মোক দেখাই দেখাই সেই ল'ৰাজনৰ ফটো ষ্টেটাছত দি থাকে, আৰু মই সদায় চাই ৰওঁ, আৰু নিশাৰ নিৰ্জনতাত সদায় কান্দো। টুকুৰে ভাঙিলা কলিজা, নুবুজিলা মৰম মানে কি? দুচকুতে সপোন কিয় সিঁচিছিলা, সঁচা মৰম নাছিলে যদি। বিস্ময় মাল্টিমিডিয়াৰ তৰফৰ পৰা আমি এটা কথাই ক'ব খোজোঁ যে কথা দি কথা ৰাখিব নোৱাৰিলে কাকো কথা নিদিব। পাৰিলে প্ৰেম কৰিব, নোৱাৰিলে প্ৰেমৰ নামত প্ৰতাৰণাৰো আশ্ৰয় নল'ব। যিহেতু প্ৰতাৰণাই এজন মানুহক সম্পূৰ্ণৰূপে নিশেষ কৰি পেলায়। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ লাভ ষ্টৰিটো শুনি বাৰু আপোনালোকৰ কেনে লাগিল? তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে ষ্টৰিটো লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা বটামটো দবাই দিব।